টাচ কৰিছা কইলো আই টাচ কৰিছা কইলো টাচ কৰিছা পগলা নে কি এইটো কইলো টাচ কৰিছা কইলো কইলো টাচ কইলো টাচ কৰি টাচ কইলো টাচ কৰিছা কইলো এবাৰ চু চুলো এবাৰ চুইছা চুলো আকৌ এবাৰ এই, কি চোৱাচুই কৰি আছ কি হৈছে পইচা আপুনি একদম বেয়া সময়ত পাইছে মই তাক মাৰিবলৈ আৰম্ভ কৰিছিলোহে চা আপুনি কিন্তু মাজত নোসোমাব হয় নেকি দে মই তেতিয়াহ'লে চাইডলৈ আহিলো এই মানুহৰ মাজত কথা কোৱা নাই অ কথা মাজত নোসোমাব চা কি হৈছে কি তহঁতৰ পইচা এই দোকানখনটো মোৰ ই কৈছে ইয়া দোকানখন একচুৱেলি কাৰ চা ই কৈছে ইয়া কিন্তু দোকানখন মোৰ কি নাম তোমাৰ ডম্বৰু বা আইকাৰ লগতে ৰাখা এতিয়া কেক আছে আপুনি কথাটো চাব দেই কেকেছা মানে তুমি মোৰ নামটোও জানা এই জানো চিনি পাওঁ আপোনাক ভালকে থানাত চবে আপোনাৰ কথা কৈয়ে থাকে কয়নে? আপুনি বোলে বিৰাট ফূৰ্তি বাজ বিৰাট ৰং তামাচা কয় বুদ্ধিবোৰ শিয়ালৰ নিচিনা এই কোনে কয় এই শিয়াল ছাগলী বাদ দে অ দোকানৰ মিছাটো কৈ দিয়ক চা দোকানখন তোৰ আছিল কি চলাই আছে দোকানখন কিন্তু বৰ ধুনীয়াকে ৰাখিছে দেই কিন্তু এটা কথা মোৰ ঘৈণীৰ নামটো বজাৰত এৰি দিয়াটো মই বিচৰা নাই ঘৈণী নাম মানে এইটো মানে ঘৈণী নামহে লিখা আছে নেকি দোকানখন কাৰ মোৰ কাৰ নাম লিখা থাকিব মোহন চিআইডি মোৰ নামতেও লিখা আছে তেতিয়াহ'লে মই গৈ থাকো অলপ ভালকে থাকিবি হ'ব থাক দোকানখন মানে এওক দিয়া দিহা কৰিছে দুইটা থানালৈ যাব লাগিব আইনে বিচাৰ কৰিব কাৰ কেণ্টিন ইউ আণ্ডাৰ স্পেচ কি পেচ পেচাই আছ ডুগু 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 গুদু 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 এইবাৰ যেন তোৰ ভুল হৈছে এই গাইজটো কি বাৰু